নমস্কাৰ, আপোনালোকে চাই আছে ডি নিউজ অসম। দিব্যজ্যোতি নাথৰ পৰিচালনা আৰু প্ৰযোজনাৰে আহিবলগীয়া এটি নতুন অফিচিয়েল ভিডিঅ' ৰূপা গীতটি ইতিমধ্যে আখৰা চলি আছে। আহিবলগীয়া এই নতুন অফিচিয়েল ভিডিঅ'টোত কণ্ঠদান কৰিছিল দিব্যজ্যোতি হাজৰিকা। লগতে আহিবলগীয়া উক্ত ভিডিঅ'টিত অভিনয় কৰিছে নতুন প্ৰজন্মৰ এচাম নৃত্যশিল্পীয়ে। ক্ৰমে ৰাহুল, সংগীতা, কৌস্তৱ, মণি, মানসী আৰু বহুত কেইজন নৃত্যশিল্পী লৈ ৰূপা গীতটি উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। চাওঁ আহক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। সুন্দৰভাৱে অভিনয় কৰিছে, হয়নে? শিকি আছে, বৰ্তমান শিকাই আছে, বৰ্তমান ৰিহাৰ্চেল চলি আছে। হয়, আপোনাৰ কেনেকুৱা এটা অনুভৱ? বহুত ভাল লাগিছে ইয়াত আহি পেলাই। আমি গোটেইবিলাক মানে একেলগত কামটোত মানে শিকি আছোঁ, বহুত ভাল লাগিছে আমাৰ। হয়, এটা সুন্দৰ পৰিৱেশ। হয়। আৰু এই গীতটিৰ সন্দৰ্ভত আমাৰ দৰ্শকে হয়তো জানিব বিচাৰিব, গীতটিৰ সন্দৰ্ভত অলপ কৈ দিয়ক। গীতটোৰ সন্দৰ্ভত মানে গীতটো আপোনাৰ অফিচিয়েল হয়, আৰু দীপজ্যোতি হাজৰিকা তেখেতে মানে আপোনাৰ গীতটো মানে সুৰকাৰ আৰু হয়। আৰু আমি আছোঁ 4-5জনমান 7জনমান আমি এই গীতটোত মানে আমি অভিনয় কৰিছোঁ। গোটেইকেইজন বহুত ভালকৈ অভিনয় কৰিছে, শিকিছোঁ। মানে আশা কৰিছোঁ ৰাইজে সকলোৱে আদৰি ল'ব বুলি। বহুত ভাল লাগিব। আৰু এই গীতটি কোনে লিখিছে? গীতটি আপোনাৰ লিখিছিলে সুনীত শংকৰ, তেখেতে লিখিছিলে। আৰু আপোনাৰ সুৰকাৰ আছিলে আপোনাৰ দীপজ্যোতি হাজৰিকা। আৰু আপোনাৰ প্ৰডিউচাৰ হিচাপে আছে আপোনাৰ দীপজ্যোতি। হয়। আৰু আমি সকলোৱে মিলি পেলাই গীতটো আমি হেৰি কৰিছোঁ। এই গীতটি সকলোৱে কেতিয়া চাবলৈ পাব? সকলোৱে আশা কৰোঁ মানে আপোনাৰ 7 তাৰিখে আপোনালোকে আপোনাৰ ইউটিউবত পাই যাব। ইউটিউবৰ চেনেলটোৰ নাম হ'ল মামা মিউজিক ৱৰ্ল্ড। সেইটো চেনেলত আপোনালোকে ৰাইজে সকলোৱে চাব পাৰিব। আৰু আশা কৰোঁ সকলোৱে গীতটো আদৰি ল'ব, আৰু সকলোৱে গীতটো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মানে আগলৈ আমাক আগবঢ়াই দিব। তাৰ কাৰণে ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। এই গীতটোত কাম কৰি কেনেকুৱা লাগিছে আৰু অভিনয় কৰি কেনেকুৱা লাগিছে? খুবেই সুন্দৰ লাগিছে। হয়, দীপজ্যোতি হাজৰিকাৰ এটি সুন্দৰ গীত হয় আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ। হয়, ভাল পাব আপোনালোকে। দীপজ্যোতিয়ে কণ্ঠদান কৰিছিলে, দীপজ্যোতিয়ে ৰূপা গীতটো কণ্ঠদান কৰিছিলে। হয়, লগতে লিখিছিলে আৰু সুৰ কৰিছিলে সুনীত শংকৰে। হয়, আৰু আপোনাৰ এই গীতটো কৰি অভিনয় কৰি কেনেকুৱা লাগিছে? বৰ্তমান মই অভিনয় কৰা নাই। হয়, মই কৰিছোঁ হয় গীতটোৰ পৰিচালক হয় মই, আৰু প্ৰযোজনা কৰিছোঁ মই। হয়, শিকাইছে সকলোকে, মানে কেনেধৰণে সহযোগিতা কৰিছে? ভালে কৰিছোঁ, চবেই আগ্ৰহ, মানে চবেই যেনেকৈ ধৰক শিকাইছে তেনেকৈ ধৰক আগ্ৰহিত হৈ পেলাই মানে সিহঁতেও কাম কৰিছে। ভাল লাগিছে, আমি যেনেকৈ কামটো কৰিব বিচাৰিছোঁ তেনেকৈ চবেই যদি আঁকোৱালি লয় বা চবেই আশীৰ্বাদ কৰে ৰাইজে, আমি সেইটো বিচাৰোঁ। আৰু এই গীতটো কেতিয়া দৰ্শকে চাবলৈ পাব? কম সময়ৰ ভিতৰতে আমি মানে আগবঢ়াই দিম ৰাইজৰ আগত। চবেই আশীৰ্বাদ কৰিলে হ'ল। মানে ধন্যবাদ।